নমস্কাৰ বন্ধুসকল, নবুৱাৰী চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখাম ডিমৰ ঝোল, এক কাৰী। আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লাগিব আমাক বইল ডিম, যাক মই কাটি লৈছোঁ মাজে মাজে। এয়া বইল পটেটো, এয়া আদা নহৰু আৰু পিঁয়াজ, এটা জলকীয়াৰ পেষ্ট, এয়া হালধি গুড়া, ৰেড চিলি গুড়া, কোৰিয়েণ্ডাৰ পাউডাৰ, এই সকলোবোৰ মছলা লাগিব আৰু লাগিব গৰম মছলা। এয়া হয় তেজপাত, বে লিফ, এয়া দাৰচিনি, লং, এলাইচি, এয়া দুটা টমাটো কুটি থৈছোঁ, দুটা জলকীয়া কুটি থৈছোঁ আৰু দুটা ডাঙৰ পিঁয়াজ কুটি থৈছোঁ আৰু মই এলাইচিটো অকণমান ছিঙি থৈছোঁ যাতে তেলত দিলে ছিটিকি নাহে। আহকচোন এইবাৰ ৰন্ধাৰ প্ৰচেছলৈ আগবাঢ়োঁ। প্ৰথমতে মই এগবোৰ ফ্ৰাই কৰি ল'ম। তাৰ বাবে অকণমান নিমখ আৰু হালধি পাউডাৰেৰে মই সানি ল'ম এগখিনি। ভালদৰে সানি লোৱাৰ পাছত কেৰাহী এখন ল'ম। কেৰাহীখন ভালদৰে গৰম কৰি লোৱাৰ পিছত তেল দিম। তেলখিনি গৰম হোৱাৰ পিছত মই এগখিনি ঢালি দিছোঁ। এয়া মই এগ ফ্ৰাই কৰিবলৈ লৈছোঁ আৰু মোৰ এগ ফ্ৰাই হৈ গৈছে। এতিয়া মই নমাই ল'ম। এগখিনি নমাই ল'লোঁ। এতিয়া মই এই মছলাখিনি আৰু টেষ্টি বনাবলৈ ওলাইছোঁ। ইয়াত মই হালধি পাউডাৰ 2 টিস্পুন, ৰেড চিলি পাউডাৰ 1 টিস্পুন, কোৰিয়েণ্ডাৰ পাউডাৰ আৰু 2 টিস্পুন কিউমিন পাউডাৰ দিম। এইখিনি মই ভালদৰে সানি অকণমান সময় ঢাকি থ'ম। এতিয়া মই সেইখন কেৰাহীতে অকণমান তেল লৈ লৈছোঁ, 2 টেবুল স্পুন। এতিয়া মই এই লং এলাইচিবোৰ দি দিছোঁ। এতিয়া তেজপাতটো দিছোঁ। এতিয়া পিঁয়াজ কুটি ৰখাখিনি দি দিছোঁ। এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। সোনকালে ফ্ৰাই হোৱাৰ বাবে অকণমান সামান্য পৰিমাণৰ নিমখ দি দিম। নিমখ দিলে সোনকালে ফ্ৰাই হ'ব পিঁয়াজখিনি। এয়া মোৰ পিঁয়াজ ফ্ৰাই হৈ গৈছে। এতিয়া মই মছলাখিনি ঢালি দিলোঁ, যিখিনি মই পেষ্ট বনাইছিলোঁ। আদা, নহৰু, পিঁয়াজ, জলকীয়া, হালধি, জিৰা, ধনিয়া, এইবোৰ সকলোবোৰ মই মিহলাই দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ভাজিম। তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে মছলাৰ ছাইডৰ পৰা অইল নোলায়। চাওক, মোৰ মছলা ভাজি হৈ গ'ল। এতিয়া মই টমাটো কুটি ৰখা দুটা দি দিছোঁ। এতিয়া মই টমাটোখিনি ভালদৰে ভাজি ল'ম। ভালদৰে বইল হ'বৰ বাবে মই ইয়াতো অকণমান নিমখ দিম। নিমখ দিয়াৰ বাবে এই সহজে বইল হৈ যায় আৰু ৰন্ধাটো সোনকালে হয়। চাওক, মোৰ টমাটোটো ভালদৰে ফ্ৰাই হৈ গৈছে। মছলাখিনিও ভালদৰে ভাজি হৈ গৈছে। এতিয়া মই বইল পটেটোবোৰ দি দিম। মছলা যিহেতু ফ্ৰাই হৈ গৈছে, মই আলুবোৰ দি দিছোঁ। আলুবোৰ ভালদৰে হিলাই ল'ম, অকণমান ভাজি ল'ম। মই অকণমান পানী দি দিছোঁ 2 চামুচ, যাতে কেৰাহীত লাগি নধৰে, যিহেতু মোৰ আলুবোৰ অকণমান লাগি ধৰিছে। আলুবোৰ অকণমান সামান্য পৰিমাণে মেছ কৰি দিম, যাতে মোৰ কাৰীটো অকণমান ঘন হয়, অকণমান ঠিক হয়, যাতে মোৰ কাৰীটো। ডিমৰ জোল অকণমান ঠিক হ'লে ভাল লাগে খাবলৈ। এয়া মই ভিলেজ টাইপ, ট্ৰেডিশ্যনেল টাইপ কাৰী দেখাইছোঁ আপোনালোকক। কিন্তু বেছি মছলাদাৰ কাৰী নহয়, দেখিবলৈ পাইছে আপোনালোকে। এতিয়া মই গৰম পানী দি দিছোঁ, যিহেতু মোৰ মছলাবোৰ আলুবোৰ ভালদৰে ভাজি হৈ গৈছে। এতিয়া মই জোল দিয়াৰ পাছত মই 2টা কেঁচা জলকীয়া ছিঙি থৈছিলোঁ, এয়া দি দিলোঁ। এতিয়া মই ঢাকি দিম। 5 মিনিটৰ বাবে ঢাকি দিছিলোঁ। এতিয়া চাওক, মোৰ জোল সামান্য পৰিমাণে শুকাই গৈছে, ভালদৰে উতলি আছে। এতিয়া সামান্য পৰিমাণৰ মই চেনি দি দিছোঁ, 1 টিস্পুনমান। আপোনালোকে যিমান পৰিমাণে খায় সিমান পৰিমাণে দিব। যদি চেনি ভাল নালাগে তেতিয়াহ'লে নিদিব, এইটো একদম অপশ্যনেল হয়। এতিয়া মই ডিমবোৰ দি দিম। মই অকণমান হিলাই দিম।
ডিমৰ সৈতে অকণমান উতলি গ'লে মই লাষ্টত এয়া গৰম মছলা দি দিলোঁ। আপোনালোকৰ যিমান পৰিমাণে জোল লাগে সিমান পৰিমাণে জোল দিব। তাৰপাছত গৰম মছলা দি পিনি 2 মিনিট মই হিলাই পিনি হৈ গ'ল মোৰ ৰেডি ডিম কাৰী, এগ কাৰী, ভিলেজ ট্ৰেডিশ্যনেল টাইপ এগ কাৰী। দেখিছে নহয় আপোনালোকে বন্ধুসকল, কিমান ইজি আৰু ধুনীয়াকৈ মই ৰান্ধি আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আকৌ মই লৈ আহিম আপোনালোকলৈ এটা এনেকুৱা ধুনীয়া ৰেচিপি। নমস্কাৰ।